নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ আসাম ষ্টাডি টিপছ ইউটিউব চেনেললৈ। আত্মসহায়ক গোটৰ মহিলাসকলৰ যিসকলৰ লিষ্টত নাম আহিছে তেওঁলোকে মেপিং প্ৰচেছটো কৰিব লাগিব, অৰ্থাৎ আপোনালোকে ট্ৰেইনিং দিব লাগিব। চ' মই যোৱাবাৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ যে মেপিং প্ৰচেছটো কেনেকৈ কৰিব লাগে, কিন্তু মোক এজনে কমেণ্ট কৰি সুধিছিলে যে মেপিং প্ৰচেছত দুটা নতুনকৈ আপডেট এড হৈছে, চ' সেইটো কেনেকৈ কৰিব লাগে সেইটো মই আজিৰ ভিডিঅ'ত মই দেখুৱাম। গতিকে আপোনালোকে যদি নতুনকৈ আহিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক জীৱিকা সখী বাইদেউগৰাকীৰ দ্বাৰা এটা লিংক দিয়া হ'ব। সেই লিংকটো হৈছে এনেকুৱা ধৰণৰ, এইটো আপোনালোক চাব, এইটো এনেকুৱা ধৰণৰ লিংক দিব। সেই লিংকটো আপোনালোকে ক্লিক কৰিব। লিংকটো ক্লিক কৰাৰ পিছত আপোনালোকে যিকোনো ব্ৰাউজাৰ অ'পেন কৰি ল'ব। চাওক এনেকুৱা ধৰণৰ পেজ এখন খোল খাব। এছত লিখা আছে লাখপতি দিদি মেপিং উইথ কেডাৰ আণ্ডাৰ ASRLM। ইয়াত প্ৰথমতে আপোনালোকে জিমেইল একাউণ্টটো চিলেক্ট কৰি ল'ব। যদি নাহে তেনেহ'লে আপোনালোকে নিজে এটা বনাই ল'ব লাগিব। যদি অট'মেটিক আহিছে তেনেহ'লে সেই বক্সটোত ক্লিক কৰি দিব। যিটো ইমেইল তলত লিখা আছে বক্সটো, সেই বক্সটোত টিক মাৰ্ক দি দিব। তাৰপিছত তলত লিখা আছে নেম অফ দ্য মাষ্টাৰ ট্ৰেইনাৰ। ইয়াত আপোনালোকৰ গোটৰ যিটো মাষ্টাৰ থাকে সেই মাষ্টাৰজনৰ নামটো লিখি দিব। চ' মই লিখি দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব, নহ'লে ভিডিঅ'টো আপোনালোকে বুজি নাপাব। তাৰপিছত আহিলে নেম অফ কমিউনিটি কেডাৰ। ইয়াত আপোনালোকৰ জীৱিকা সখী বাইদেউগৰাকীৰ নামটো লিখি দিব। চ' মই লিখি দিছোঁ। তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। এইটো যিটো ছাইডত যিটো এনেকৈ কাৰ চিন আছে সেইটো আপোনালোকে ক্লিক কৰিলে ডিষ্ট্ৰিক্টসমূহ আহি যাব। ইয়াত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। চ' মই চৰাইদেউ দিলোঁ। তাৰপিছত আহিলে ব্লক। আপোনালোকৰ ব্লক যোনটো হয় সেই ব্লকৰ নামটো লিখি দিব। তাৰপিছত আহিলে আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো লিখি দিব। তাৰপিছত আহিলে LAC নেম, মানে আপোনালোকৰ সমষ্টিৰ নামটো লিখি দিব, যোনটো সমষ্টিৰ হয়। তাৰপিছত আহিলে কণ্টেক্ট নম্বৰ অফ দ্য কমিউনিটি কেডাৰ। ইয়াত আপোনালোকৰ যিটো মানে আপোনালোকে জীৱিকা সখী বাইদেউগৰাকীৰ যিটো নাম দিছিলে সেই বাইদেউগৰাকীৰ কণ্টেক্ট নম্বৰটো লাগিব। ত' আপোনালোকে লিখি দিব। আৰু ইয়াত যিবোৰ ছাইডত যিবোৰ ৰেড মাৰ্ক দিয়া আছে সেইবোৰ আপোনালোকে কম্পালচৰি কৰিব লাগিব, নাথাকিলে আপোনালোকে নকৰিলেও হ'ব। তাৰপিছত আহিলে টাইপ অফ কেডাৰ। ইয়াত যে আপোনালোকে কমিউনিটি কেডাৰ নামটো দিছে, মানে তেওঁ কোন হয়, তেওঁ জীৱিকা সখী বাইদেউ হয় নে অন্য কোনোবা হয়। তো আপোনালোকে জীৱিকা সখী বাইদেউ হ'লে আপোনালোকে JS বুলি চিলেক্ট কৰি দিব। তাৰপিছত আহিলে নেম অফ লাখপতি দিদি। ইয়াত আপোনালোকৰ মানে যিগৰাকী মানে মেম্বাৰ সেই মেম্বাৰগৰাকীৰ নামটো দিব, মানে যিগৰাকী বেনিফিচিয়াৰী সেই বেনিফিচিয়াৰীগৰাকীৰ নামটো লিখি দিব। তাৰপিছত আহিলে ACG নেম অফ দ্য লাখপতি দিদি। ইয়াত মানে যিগৰাকী মেম্বাৰৰ নাম দিছে সেই মেম্বাৰগৰাকী কোনটো গোটৰ হয় সেই গোটৰ নামটো লিখি দিব। তো মই I গোটৰ বুলি দিলোঁ। তাৰপিছত আহিলে SHG কোড অফ দ্য লাখপতি দিদি। ইয়াত মেম্বাৰগৰাকীৰ আত্মসহায়ক গোটৰ কোড নাম্বাৰটো লাগিব। তো আপোনালোকে কোড নাম্বাৰটো লিখি দিব। তাৰপিছত আহিলে কণ্টেক্ট নম্বৰ অফ লাখপতি দিদি। ইয়াত ফোন নম্বৰটো যিগৰাকী মেম্বাৰৰ নাম দিছে সেই মেম্বাৰগৰাকীৰ ফোন নম্বৰটো লিখি দিব। ইয়াত এইটো কম্পালচৰি নহয়, এইটো আপোনালোকে দিব পাৰে নিদিব পাৰে। তো মই দি দিছোঁ বাৰু। তাৰপিছত আহিলে ট্ৰেইনিং ডেট। ট্ৰেইনিং ডেটটো আপোনালোকে যোনদিনাখন ট্ৰেইনিংটো কৰিব মানে ফিল আপ কৰিব সেইদিনাখনৰ আপোনালোকে এই ডেটটো ইয়াত অট'মেটিক আহি যায়। আপোনালোকে যিটো ছেট লিখা আছে সেই ছেটটো আপোনালোকে ক্লিক কৰি দিলে অট'মেটিক ডেটটো ফিল হৈ যাব। তাৰপিছত আহিলে এই দুটা যিটো নতুনকৈ যিটো আপডেট হৈছে এই দুটা আছিলে, এইটো আছিলে কাৰেণ্ট এনুৱেল ইনকাম অফ দ্য পটেঞ্চিয়েল লাখপতি দিদি। ইয়াত মেম্বাৰগৰাকীৰ ইয়াত আপোনালোকৰ কাৰেণ্ট যিটো এনুৱেল ইনকাম সেই ইনকামটো আপোনালোকে ইয়াত দিয়া আছে, আপোনালোকে খালি চিলেক্ট কৰি দিব লাগে।
মানে বছৰীয়া আয়টো আপোনালোকে চিলেক্ট কৰি দিব যিমান হয়। তো আপোনালোকে যোনটো হয় সেইটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত আহিলে প্লিজ ডাউনলোড দ্য ফৰ্ম ইমেজ এণ্ড আপলোড দ্য ছেম বাই ক্লিকিং এড ফাইল বটন আফটাৰ গেটিং ইট চাইন ফ্ৰম দ্য SAG মেম্বাৰ। মানে কৈছে যে আপোনালোকে এই ফৰ্মটো ডাউনলোড কৰি ল'ব লাগিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে প্ৰিণ্ট আউট কৰি আপোনালোকে ইয়াত চাইন মাৰিব লাগিব। ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে এই ফৰ্মটোৰ ওপৰত আপোনালোকে অলপ দেৰি প্ৰেছ কৰি ৰাখিব, এনেকৈ প্ৰেছ কৰি ৰাখিব। তাৰপিছত যিটো তলত আছে চাওক ডাউনলোড ইমেজ, সেই ডাউনলোড ইমেজত গৈ পিনে আপোনালোকে এইটো ডাউনলোড কৰি ল'ব। চ' এয়া চাওক, ত' মই ডাউনলোড কৰি থৈছিলোঁ সেইকাৰণে মোৰ ডাউনলোড এগেইন বুলি আহিছে। তো আপোনালোকে এইটো ডাউনলোড কৰি ল'ব এনেকৈ। ডাউনলোড কৰাৰ পিছত আপোনালোকে এইটো প্ৰিণ্ট আউট কৰি ল'ব। প্ৰিণ্ট আউট কৰাৰ পিছত আপোনালোকৰ মেম্বাৰৰ নামটোত আপোনালোকৰ নিজৰ নাম লিখি দিব। তাৰপিছত কোড নাম্বাৰ লিখিব লাগিব চাগে, কোড নাম্বাৰ লিখি ল'ব। তাৰপিছত আপোনালোকে এই যিটো তলত এড ফাইল আছে সেই এড ফাইলত গৈ পিনে সেই ফৰ্মটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত তলত যিটো ছাবমিট বটন আছে সেই ছাবমিট বটনত ক্লিক কৰি দিলে আপোনালোকৰ সেই ফৰ্মটো বা আপোনালোকৰ যিটো মেপিং প্ৰচেছ সেইটো আপোনালোকৰ ছাবমিট হৈ যাব। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ আহোঁ ইমানেই, বাই বাই।